সপোন তেওঁক লৈ চোৱা যিজনে কেৱল সপোন নেদেখুৱাই বৰঞ্চ বাস্তৱতহে ৰূপায়ণ কৰে। কিন্তু এনেকুৱা সপোন কাকো লৈ নেদেখিবা যিজনে সপোন দেখাই আঁতৰি যায়। যেতিয়া কোনোবাই কাৰোবাৰ কাৰণে কান্দে সেইটো হ'ল আৱেগ, যেতিয়া কোনোবাই কাৰোবাক কন্দুৱায় সেইটো হ'ল প্ৰতাৰণা, আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দি পৰে সেইটোৱে হ'ল প্ৰকৃত ভালপোৱা। এনেকুৱা কিছুমান প্ৰেম আছে য'ত দূৰত্ব বহুত বেছি, সদায় দেখাও নহয় তথাপিও বিশ্বাস বহুত বেছি। কোনোবাই তোমাক বাৰে বাৰে চৰি কৈ মান্তি কৰিব বিচাৰিলে এইটো নাভাবিবা যে তেওঁৰ কোনো পাৰ্চনেলিটি নাই বুলি। বৰং তুমি বুজিবলৈ চেষ্টা কৰা তুমি তেওঁৰ জীৱনত ইমানেই গুৰুত্বপূৰ্ণ যে যিকোনো মূল্যতে তোমাক হেৰাই দিব নিবিচাৰে তেওঁ। কাকো আৱেগৰ ভালপোৱা নিদিবা, মনৰ ভালপোৱা দিবা। কাৰণ আৱেগৰ ভালপোৱা এদিন বিবেকৰ আগত হাৰি যাব আৰু মনৰ ভালপোৱা চিৰদিনৰ বাবে থাকি যাব। জীৱনটো সেইজন মানুহৰ লগত কটোৱাটো উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। যিজনে হৃদয়ত এবাৰ স্থান কৰি লয় সেইজন মানুহক হাজাৰ চেষ্টা কৰিও পাহৰিব পৰা নাযায়। মিছা কথা কৈ আনক সুখী কৰাৰ পৰিৱৰ্তে সঁচা কথা কৈ কষ্ট দিয়াটোৱেই বেছি ভাল। এই পৃথিৱীত সকলোতকৈ বেছি অসহায় সেইজনেই যিজনে নিজৰ খং, অভিমান, কষ্ট কাকো দেখাব নোৱাৰে, চিঞৰি চিঞৰি কান্দিবও নোৱাৰে, কেৱল হাঁহি এটা মুখত লৈ সকলো লুকুৱাই ৰাখে। কোনোবাই বিশ্বাসঘাত কৰিলে হয়তো বিশ্বাস নষ্ট হয়, কিন্তু সেই বিশ্বাসঘাতৰ পৰা বহু কথাই শিকিব পৰা যায়। কষ্টৰ কাৰণে নিজকে কেতিয়াও শেষ কৰি নিদিবা, বাচি থাকিলে সুখ পুনৰ ঘূৰাই পাবা। ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যদি এনেকুৱা ভিডিঅ'সমূহ আগলৈ পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।